আপোনালোকে এবাৰ মধুৰিআমৰ জাম বনালেনে? ঘৰতে বনোৱা মধুৰিআমৰ জামখিনি যে ইমান ধুনীয়া হয় খাবলৈ আৰু গোটেই বছৰটোলৈ যে সংৰক্ষণ কৰি থ'ব পাৰি। যোৱা বছৰ বনোৱা অলপমান আছেগৈ মোৰ তাত, হ'লেও এইবাৰ ভাবিলোঁ আৰু অলপ বনাই থওঁ। ৰাজৰ স্কুললৈ টিফিন দিওঁতে লুচি বা পৰঠাৰ লগত তাৰ জাম অকণমান দিলে সি টিফিনটো ফিনিছ কৰি থৈ আহে আৰু ঘৰতো আলহী আহিলে জামখিনি ঘৰত বনোৱা দিবলৈ ভাল লাগে। দোকানৰ পৰা কিনা জাম জেলিবিলাকত যে বহুত বেছি প্ৰিজাৰ্ভেটিভ দিয়া থাকে, ল'ৰা-ছোৱালীক খুৱাবলৈকে ভয় লাগে। কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভ নিদিয়াকৈ ঘৰতে কেনেদৰে মই মধুৰিআমৰ জাম বনাই সংৰক্ষণ কৰোঁ তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো চাওঁ। প্ৰথমে মধুৰিআমখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু কাটি লৈ পেলাই তাতে একাপমান মই পানী দিছোঁ। এতিয়া গেছত বহাই দিম। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি মই এতিয়া মধুৰিআমখিনি ঢাকনিখন লগাই সিজিবলৈ দিম। প্ৰায় 10 মিনিটমান সিজিব লাগিব। 10 মিনিট হৈ গৈছে। এতিয়া ঢাকনিখন উদঙাই চাইছোঁ, চাওকচোন এয়া উতল ধুনীয়াকৈ আহি গৈছে, মধুৰিআমখিনি সিজিছে যেনেই লাগিছে। এতিয়া হেতাৰে লৰাই চাওঁতে মই গমেই পাইছোঁ যে মধুৰিআমখিনি সিজি গৈছে আৰু এতিয়া মধুৰিআমখিনি ধুনীয়াকৈ পিচি ল'ম। পিচিবলৈ কিন্তু মই মিক্সি ব্যৱহাৰ কৰা নাই, মই কিটচেন টুলডালৰ সহায়তহে পিচি লৈছোঁ এনেকৈ। আপোনালোকে ইচ্ছা কৰিলে গিলাচৰ পিছফালটো দি পেলাইও এনেকৈ পিচি ল'ব পাৰে। আজি যে যথেষ্ট গৰম পৰিছে নহয়নে? আৰু ফ্ৰেছ কিবা এটা খাবলৈ হ'লে অকণমানটো কষ্ট কৰিবই লাগিব। সেইকাৰণে গৰমলৈ চোৱা নাই আৰু কামতহে লাগিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ মধুৰিআমখিনি পিচ খাই গৈছে, তথাপিও গুটিখিনি আঁতৰাব লাগিব যিহেতু, সেইকাৰণে মই এখন চাকনিৰ সহায়ত ধুনীয়াকৈ চালি চালি গুটিখিনি আঁতৰাই ল'ম। ভাদ মাহ যিহেতু মা নাম ল'বলৈ গৈছে, এওঁ আহি পোৱাহি নাই, সেইকাৰণে পটাপট ৰাজ ৰিয়ানক খুৱাই দিছোঁ আৰু মই এয়া কামত লাগিলোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া নেক্সট প্ৰচেছলৈ আগবাঢ়োঁ। এতিয়া আকৌ কেৰাহীখন পাতি লৈ মধুৰিআমৰ মিশ্ৰণখিনি এনেকৈ ঢালি দিছোঁ আৰু লগতে প্ৰায় এপোৱামান চেনি দি দিছোঁ। চেনিখিনি দিয়াৰ পিছত হেতাৰে ভালদৰে লৰাই লৈছোঁ যাতে চেনিখিনি মধুৰিআমৰ লগত ধুনীয়াকৈ মিলি যায়। প্ৰায় 8 মিনিটমান সময় গেছৰ ফ্লেম মিডিয়ামত ৰাখি পেলাই লৰাই ভাজি লোৱাৰ পিছত মধুৰিআমখিনি চাওকচোন কালাৰ চেঞ্জ হৈ আহিছেই। মধুৰিআমৰ জামখিনিৰ কালাৰটো অকণমান চেঞ্জ কৰিবলৈ বিচাৰি অকণমান গ্ৰীণ ফুড কালাৰ এড কৰিছোঁ। ফুড কালাৰটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে নিদিয়াকৈও খাব পাৰে। মই অকণমান কালাৰটো ভাল লাগিব কাৰণেহে দিছোঁ আৰু এই ফুড কালাৰটো যে যিকোনো বেকাৰী শ্বপতে পাই যাব। কেৰাহীৰ তলিত লাগি নাযাবৰ কাৰণে মই যিমান পাৰি ঘন ঘনকৈ লৰাই আছোঁ। চাওকচোন জামখিনি ধুনীয়া ডাঠ হৈ আহিছে, প্ৰায় আমাৰ হৈয়ে গৈছে। এতিয়া মই আপোনালোকক হৈছেনে নাই চাবৰ কাৰণে পদ্ধতিটো দেখুৱাই দিম। হেতা বা চামুচেৰে অকণমান জাম লৈ পেলাই এখন প্লেটত থৈ চাব। জামৰ টোপালটো যদি প্লেটখনৰ পৰা বাগৰি নাযায় তেতিয়া আমাৰ পাৰফেক্ট জাম ৰেডি হৈ গৈছে। আমাৰ এয়া টেষ্টি আৰু হেল্ডি মধুৰিআমৰ জাম ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আকৌ নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, সকলোলৈকে পুনৰবাৰ ধন্যবাদ থাকিল।